Hello everyone, welcome back to mostlypay. আজিৰ ভিডিঅ'ত কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ অহা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰক, চেনেলটোক ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। ভাৰতৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? বাহাদুৰ শাহ। বাহাদুৰ শাহ দ্বিতীয় আছিল মোগল সাম্ৰাজ্যৰ অন্তিম সম্ৰাট। তেওঁ বাহাদুৰ শাহ জাফৰ নামেৰেও পৰিচিত। 1937 চনত তেওঁৰ পিতা আকবৰ শাহ দ্বিতীয়ৰ মৃত্যুৰ পিছত তেওঁ সম্ৰাট হয় যদিও তেওঁৰ শাসন নামমাত্ৰ আছিল, কিয়নো বাস্তৱিক শাসন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত আছিল। তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? 1192 খ্ৰীষ্টাব্দত। মহম্মদ ঘোৰীয়ে আকৌ দ্বিতীয়বাৰ ভাৰত আক্ৰমণ কৰে। এইবাৰ তেওঁ সেনাৰ সঠিক পৰিকল্পনা কৰি পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰে। পৃথ্বীৰাজ চৌহানক বন্দী কৰি হত্যা কৰা হয়। এই বিজয়ে ভাৰতৰ ইছলাম শাসনৰ বাবে দুৱাৰ মুকলি কৰি দিয়ে, যাৰ ফলত চুলতানৰ যুগ আৰম্ভ হয়। ব্ৰহ্ম সমাজ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায় ভাৰতৰ সমাজ সংস্কাৰক, শিক্ষাবিদ আৰু আধ্যাত্মিক চিন্তাবিদ আছিল। তেওঁ সতীদাহ প্ৰথাৰ উচ্ছেদৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ 1828 চনত ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। হাৱা মহল ক'ত অৱস্থিত? জয়পুৰ, ৰাজস্থানত। হাৱা মহল ভাৰতৰ ৰাজস্থান ৰাজ্যৰ জয়পুৰ চহৰত অৱস্থিত এটি ঐতিহাসিক আৰু বিখ্যাত স্থাপত্য। ইয়াক 1799 চনত নিৰ্মাণ কৰাইছিল। এই মহলটোৰ মুখ্য বৈশিষ্ট্য হৈছে ইয়াত মৌচাকৰ দৰে গঠন আৰু সৰু সৰু 953টা জনলা আছে। এই জনলাবোৰৰ জৰিয়তে বতাহ সোমাই ভিতৰৰ শীতল পৰিৱেশৰ সৃষ্টি কৰে, যাৰ বাবে ইয়াক হাৱা মহল বুলিও কোৱা হয়। হলদিঘাটীৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? মোগল আৰু ৰাণা প্ৰতাপৰ মাজত। « 1576 চনৰ 18 জুন তাৰিখে মেৱাৰৰ হলদিঘাটী নামৰ ঠাইত মহাৰাণা প্ৰতাপ আৰু আকবৰৰ সেনাৰ মাজত এক গুৰুত্বপূৰ্ণ যুদ্ধ হৈছিল। আকবৰৰ সেনাৰ নেতৃত্ব দিছিল মান সিং আৰু অসংখ্য মোগল সেনাই যুদ্ধখনত অংশ লৈছিল। মহাৰাণা প্ৰতাপে নিজৰ ঘোঁৰাৰ চেতকক লৈ শূন্য হাতেৰে সাহসেৰে যুদ্ধ কৰিছিল, কিন্তু শেষত এই যুদ্ধই মোগলসকলৰ পক্ষত গতি লাভ কৰে। যদিও মোগলে বিজয় ঘোষণা কৰিছিল, মহাৰাণা প্ৰতাপে আত্মসমৰ্পণ নকৰিলে আৰু এনেকৈয়ে যুদ্ধ পিছলৈ চলি গৈছিল।